হেল্ল' বন্ধু বান্ধৱীসকল, মই ৰুণজুন গগৈয়ে আপোনালোকক সকলোকে মোৰ আকৌ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই মূলাৰ আচাৰ বনাম। কেনেকৈনো বনাম সকলোবিলাক আপোনালোকক দেখাম। স্কিপ নকৰাকৈ ভিডিঅ'টি শেষলৈকে চাই থাকিব। এয়া মই মূলা আচাৰ কাৰণে 3টা বগা মূলা লৈছোঁ। প্ৰথমতে মূলাকেইটা মই বাকলি গুচাই ল'ম। ধুনীয়াকৈ বাকলিটোহে গুচাই ল'ম। এয়া এটা গুচোৱা হৈছে। এয়া মূলাকেইটা গুচাই মোৰ হৈ গ'ল। এতিয়া ৰুকনাখনত ৰুকি ল'ম। এয়া মূলাকেইটা ৰুকি হৈ গ'ল। এতিয়া মই নিমখ 2 চামুচ দি দিম। এনেদৰে সানি অলপ সময়ৰ কাৰণে মই ঢাকি ৰাখিম। এয়া অলপ সময়ৰ কাৰণে মই ঢাকি ৰাখিছোঁ। এতিয়া ইয়াৰ জলকীয়াকেইটা কাটি ল'ম। এয়া এতিয়া মই এই মূলাৰ এই পানীখিনি চেপি ল'ম। পানীখিনি ধুনীয়াকৈ চেপি ল'ম।
এয়া পানীখিনি চেপি লোৱা হৈ গ'ল। এতিয়া হালধি অলপমান ইয়াত দি সানি ধুনীয়াকৈ আকৌ ৰ'দত শুকাবলৈ দিব লাগিব। এয়া হালধি সানি লোৱা হৈছে। এতিয়া বাতৰি কাগজখনত ধুনীয়াকৈ শুকাবলৈ মেলি দিব লাগিব। এয়া মূলাখিনি ৰ'দত ধুনীয়াকৈ শুকালে। এতিয়া আচাৰ বনাবৰ বাবে ৰেডি হৈ গ'ল। কেৰাহীখন গৰম কৰি এতিয়া বগা সৰিয়হ, ধনিয়া আৰু পাঁচফোৰণ দি গৰম কৰি লোৱা হৈছে আচাৰ দিবৰ বাবে। কেৰাহীত এয়া মিঠাতেল দিয়া হৈছে। এয়া তেলখিনি গৰম হ'ল আৰু তাতে মূলাখিনি দি দিয়া হৈছে। এয়া মূলাৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া বৈয়ামত ভৰাম। ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব